আমাৰ প্ৰত্যেকৰে মোবাইলত এটা বিশেষ নাম্বাৰ সদায় ছেভ হৈ থাকে। সেই নাম্বাৰৰ গৰাকীয়ে কেতিয়াও আমালৈ ফোন নকৰে, কেতিয়াও আমালৈ মেছেজ নকৰে বা হোৱাটছআপত কেতিয়াও এটা খবৰ নলয় বুলি আমি জানো। তথাপি সেই নাম্বাৰটো ছেভ কৰি ৰাখোঁ। বহুদিন আগতেই তেওঁৰ সৈতে হয়তো সম্পৰ্কৰ দোলডাল ছিঙি গৈছে। তথাপিও তেওঁৰ নামটো কলিজাত ছেভ কৰি ৰখাৰ দৰে তেওঁৰ নাম্বাৰটো মোবাইলত ছেভ কৰি ৰাখোঁ। ভাবোঁ কেতিয়াবা হঠাৎ যদি তেওঁ ফোন কৰে তেতিয়া কি হ'ব? অভিমানত কাণত আহি এশটা তেজ জমা হ'ব, নাকৰ পাহি দুটা ফুলি উঠিব, সজুত অভিমানবোৰ তেওঁৰ সন্মুখত নোহোৱা হৈ পৰিব আৰু মন যাইত কোৱাৰ দৰে, জুবিন গাৰ্গে গোৱাৰ দৰে গানবোৰ চাৰিওফালে বাজি উঠিব। কিন্তু জানো তেওঁ কেতিয়াও ফোন নকৰে। তথাপিতো তেওঁৰ নাম্বাৰটো ছেভ কৰি ৰাখোঁ, কলিজাত তেওঁৰ ফটোখন ছেভ কৰি ৰখাৰ দৰে। ডিলিট কৰিবলৈ বেয়া লাগে, মনটোৱে নকয়। মনটোক হাজাৰবাৰ বুজালেও মনটোৱে এটাই উত্তৰ দিয়ে, আজি থাককচোন, ছেভ কৰিয়েই থোৱা।